অসমৰ বৰ্তমান পৰিস্থিতিৰ ওপৰত সংগতি ৰাখি অসমবাসী শ্ৰোতালৈ নষ্ট কবি দীপাংকৰ ৰায়ৰ এটি কবিতা কিহৰ জুই এই কুৰা মই অৰুণজ্যোতি কাশ্যপে পাঠ কৰিব ওলাইছোঁ। কিহৰ জুই এই কুৰা কিহৰ জুই এই কুৰা কিহৰ জুই এই কুৰা আৰু কিমান পৰ শান্ত হ'বলৈ নে চৰকাৰৰ এয়া ভুৱা নাটক আৰু কিমান পৰ শান্ত হ'বলৈ নে চৰকাৰৰ এয়া ভুৱা নাটক কিমান চাম আৰু কিমান শুনিম এই প্ৰতাৰণাৰ জুইকুৰা নুমাব কেতিয়া মন্ত্ৰীবৰ আজিচোন নিজৰ মাটিতেই ঘৰ এখন নাই শান্তিৰ আলয় নাই মৌলিক অধিকাৰ এতিয়া মহাশয় আপোনালোকেই কওকচোন এই মাটিৰ মানুহবোৰৰ কি হ'ব কোন বাংলাদেশী আৰু কোন ভূমিপুত্ৰ ঠিকনাবোৰ উঠি গ'ল নৈৰ কবাল হুটত কোন বাংলাদেশী আৰু কোন ভূমিপুত্ৰ ঠিকনাবোৰ উঠি গ'ল নৈৰ কবাল হুটত ক্ৰমশ প্ৰতিপলেই অনুপলেই দিশহাৰা হৈছে মানুহবোৰ এইবোৰেই জানো বিচ্ছেদক নুবুজায় নে ক'ব বিচাৰিছে মানুহৰ সংজ্ঞা কি মইনো কি ক'ম এজন নষ্ট কবি তথাপি মানুহৰ কথাই ভাবো তথাপি দেশৰ কথাই ভাবো জানোচা হিপুৰীত ঈশ্বৰে দিয়ে যেন ঠাই